এইবোৰ ডিজেল নহয়, পানী। চাহপাত কঢ়িওৱা এই গাড়ীখনে টিয়ক ফুৱেল চেণ্টাৰত ভৰাইছিল ২০০০ টকাৰ ডিজেল। কিন্তু ডিজেলৰ নামত তেল ডিপুটোৱে গাড়ীত ভৰালে পানী। ফলত আধা বাটতে যান্ত্ৰিক বিজুতি ঘটে গাড়ীখনৰ। পিছত মেকানিকে গাড়ীখন পৰীক্ষা কৰোঁতে ওলাই পৰিল তেল ডিপুটোৰ জালিয়াতি। দীৰ্ঘদিনৰে পৰা পেট্ৰল ডিজেলৰ লগত পানী মিহলাই বিক্ৰী কৰি আহিছে টিয়কৰ এই ডিপুটোৱে। ডিপুটোত তেল ভৰোৱা টিয়ক খণ্ড উন্নয়ন বিষয়াৰ চৰকাৰী গাড়ীখনৰো ঘটিল যান্ত্ৰিক বিজুতি। তেল ডিপুটোৰ মালিকক অভিযোগ দিয়াত মালিকজনে স্বীকাৰ কৰিছে তেলৰ লগত পানী মিহলোৱাৰ কথা দিছে বেয়া হোৱা গাড়ীসমূহ মেৰামতি কৰি দিয়াৰ। কিন্তু নিজৰ জালিয়াতি স্বীকাৰ কৰাৰ পিছতো কৰ্তৃপক্ষই কিয় বন্ধ কৰি দিয়া নাই পেট্ৰল ডিপুটো, সেয়া এক সাঁথৰ। টিয়কৰ পৰা বিৰাজ বৰা, নিউজ 24 নৰ্থ ইষ্ট।